দিৱসৰ লগতে ভিথেৰাত হাতে লিখা আলোচনী প্ৰহেলিকা উন্মোচন আলোচনী উন্মোচন কৰে বৰভাগ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য কমল চন্দ্ৰ কলিতাই অইন বছৰৰ দৰে এইবেলিও পশ্চিম বৰিগক মৌজাৰ গৰমচুং ভিথেৰাত প্ৰেৰণা টিউটৰিয়েলৰ উদ্যোগত শিল্পী দিৱস উদযাপন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ লক্ষ্যৰে প্ৰহেলিকা নামৰ এখন হাতে লিখা আলোচনী উন্মোচন কৰি আহিছে এইবেলিও উক্ত আলোচনীখন উন্মোচন কৰে বৰভাগ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য কমল চন্দ্ৰ কলিতাই তদুপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে সমাজকৰ্মী সত্যনাথ শৰ্মাই সভাত বিশিষ্ট অনাতাঁৰ শিল্পী জিতুমণি দাস শিল্পী পেঞ্চনপ্ৰাপ্ত নাট্যশিল্পী পৰেশ চন্দ্ৰ শৰ্মা সাংবাদিক তৰণীচৰণ কলিতা নৰেন শৰ্মা পশ্চিম বৰিগক শতদল শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ কলিতা বৰভাগ শাখা সাহিত্য সভাৰ সভাপতি প্ৰণৱ কুমাৰ ডেকা বৰভাগ শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্য প্ৰশান্ত কুমাৰ শৰ্মা আদি কৰি কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে প্ৰেৰণা টিউটৰিয়েলৰ উদ্যোক্তা কিশোৰ কুমাৰ শৰ্মাই পৰিচালনা কৰা উক্ত অনুষ্ঠানতে কিশোৰ শৰ্মাৰ কথা আৰু সুৰেৰে প্ৰস্তুত কৰা আৰু ৰহিম ৰাজ আৰু মণিমা কলিতাই কণ্ঠদান কৰা প্ৰেৰণা টিউটৰিয়েলৰ এটি থিম সং মুকলি কৰে ইউটিউবাৰ ভনিতা কলিতাই অইনবেলিৰ দৰে এইবেলিও প্ৰেৰণা টিউটৰিয়েলৰ উদ্যোগত অনুষ্ঠিতকৈ শিল্পী দিৱস আৰু ইয়াৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকল তথা শুভাকাংক্ষীৰ ফচল এখন হাতে লিখা আলোচনী প্ৰহেলিকা উন্মোচিত হৈছে উন্মোচন কৰিছে আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধানাচাৰ্য কমল কলিতা দেৱে আৰু সভাত অংশগ্ৰহণ কৰিছে বিশিষ্ট অনাতাঁৰ শিল্পী তথা বিহুৰ লগত জড়িত এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী জিতুমণি দাসে আৰু অংশগ্ৰহণ কৰিছে বিশিষ্ট নাট্যশিল্পী তথা শিল্পী পেঞ্চনাৰ পৰেশ চন্দ্ৰ শৰ্মা দেৱে আৰু জ্যেষ্ঠ সাংবাদিক তৰণীচৰণ কলিতা নৰেন শৰ্মাদেৱকে প্ৰমুখ কৰি বৰভাগ শাখা সাহিত্য সভাৰ সভাপতি মাননীয় শ্ৰী প্ৰণৱ কুমাৰ ডেকা আৰু পশ্চিম বৰিগক শতদল শাখা সাহিত্য সভাৰ শ্ৰদ্ধাৰ সম্পাদক প্ৰদীপ কলিতা এই অনুষ্ঠানত উপস্থিত থাকে শুভাকাংক্ষী তথা ছাত্ৰ ছাত্ৰীসকলৰ গীতে মাতে জ্যোতিপ্ৰসাদ বুলি এটা অনুষ্ঠান আমি ৰাখিছোঁ ইয়াত তেওঁলোকে গীত মাত নৃত্য আদি কৰিব আৰু ইতিমধ্যে গান চলিয়ে আছে কিবা কিবি অনুষ্ঠিত সভা এখনো অনুষ্ঠিত হৈয়ে আছে আৰু ইয়াৰ লগত সংগতি ৰাখি আজি প্ৰেৰণা টিউটৰিয়েলৰ এটা থিম সং মুকলি কৰা হয় আৰু থিম সং যিটো কথা আৰু সুৰ সেইটো মই নিজে কৰিছোঁ আৰু ইয়াত কণ্ঠদান কৰিছে ৰহিম ৰাজ আৰু মণিমা কলিতা নিউজ ডেস্ক ৰিপৰ্ট অসম নিউজ.in